আপুনি চাগে এই শিশুটিক ভালদৰে চিনি পাইছে। শিলহাকুৰ এই ভাইৰেল হোৱা শিশুটিয়ে আচলতে কি কৰে আপুনি জানেনে? আপুনি জানিলে হয়তো আচৰিত হৈ পৰিব, কিয়নো এই শিশুটিয়ে নিতৌ পদপথত ভিক্ষা খোজে। সোনকালে বস্তুবিলাক উলিয়া দেই। লখৰাত নিতৌ ভিক্ষা খুজিবৰ বাবে লৈ যোৱা হয় শিশুটিক। থোকাথুকি মাতেৰে টাইমেটৰ মুখ্য সম্পাদকক সকলো ক'লে কণমানি শিশুটিয়ে। টকা সংগ্ৰহ কৰিব নোৱাৰিলে জাৰুৰে হেনো নিতৌ পিতে শিশুটিক। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ, ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিওঁ। মায়ে 500 টকা দি ক'ত লৈ যায়? 500 টকা দিম বুলি কৈ কিনে লৈ যায়। মাংকুলে মায়েৰে কয় যে 500 টকা দিম, দি পেলাই ডেইলি লৈ যায়, সদায় লৈ যায়, তে মাজে মাজে লৈ যায়। লৈ ক'ত লৈ যায়? লখৰাৰ পিনে নি কি কৰে? খেদে আৰু যোনকেইটা মানুহ নিছে সেইকেইটাই লৈ আনে ঘৰত। কি কৰিবা লৈ যায়? তাৰপিছত আধা ৰাস্তাত এৰি দিয়ে, আনি কিনে হেৰিত দিব, ক'ত? আমাৰ দোকানৰ ওচৰত গাড়ী দিব বুলি আমাৰ দোকানৰ ওচৰত এৰি দিব। যাওঁতে লৈ যায় যি, লৈ পেলাই কি কৰে তোমাক? লৈ যি যায় লখৰাত, তাতে কি কৰিবা দে? কিবা জাৰু দি মাৰে নে কি? জাৰু দি খেদে, পইচা খুজিবা দিয়ে। কওঁ মই তোমাক পইচা খুজিবা দে? মায়েৰে হাতত 500 টকা দিম বুলি কৈ পেলাই তোমাক লৈ যায় পইচা খুজিবা দে? তুমি পইচা খোজা নেকি? মই কওঁ কি আংকুল এইটো আংকুলে এনে 500 টকা দিব দিছে। তাৰপিছত কৈ কি হা তোক 500 টকা লাগে বেটা, যাৰ লৈ কিনে খেলে। মায়ে 500 টকা দি ক'ত লৈ যায়? 500 টকা দিম বুলি কৈ কিনে লৈ। বঙাইগাঁৱত কৰিব নোৱাৰিব সংগীতানুষ্ঠান, জুবিনক হুংকাৰ আক্ৰাসুৰ। বঙাইগাঁৱত কৰিব নোৱাৰিব অনুষ্ঠান, বঙাইগাঁৱত সংগীতানুষ্ঠান পাতিব নোৱাৰিব জুবিন গাৰ্গে। বঙাইগাঁৱত 2 স্থানত আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। বঙাইগাঁৱলৈ যোৱাৰ পূৰ্বেই জুবিনক নিষিদ্ধ কৰিলে আক্ৰাসুৱে। পৃথক ক্ষমতাবোৰ সন্দৰ্ভত মন্তব্য কৰিছিল জুবিন গাৰ্গে। জুবিনৰ মন্তব্যৰ পিছতে গৰ্জি উঠিল আক্ৰাসু। জুবিন গাৰ্গক কোনো কাৰণতেই বঙাইগাঁৱত সংগীতানুষ্ঠান কৰিবলৈ নিদিয়ে আক্ৰাসুৱে। কিছুদিন পূৰ্বে গোৱালপাৰা জিলাত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সংগীত অনুষ্ঠান কৰিব আহি কমতাপুৰ ৰাজ্যৰ বিৰোধিতা কৰিছিল। আমি সেই বিৰোধিতাক বঙাইগাঁও জিলা কোচ ৰেচমিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি বঙাইগাঁও জিলাত জুবিন গাৰ্গৰ অনুষ্ঠান সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছিলোঁ সামাজিক মাধ্যমত, আৰু আমি এই নিষিদ্ধ ঘোষণা আমি কাৰ্যকৰী কৰিম। কিছুদিন পূৰ্বে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ বঙাইগাঁও জিলাত দুটা অনুষ্ঠানত আমন্ত্ৰণ কৰিছে। আমি সেই আমন্ত্ৰণখিনিক আমি বঙাইগাঁও জিলা সমিতিয়ে সেই অনুষ্ঠান আমি জুবিন গাৰ্গক আমি কৰিব নিদিম, এইটো আমাৰ স্পষ্ট কথা। জুবিন গাৰ্গে কমতাপুৰ ৰাজ্যৰ বিষয়ে নজনাকৈ তেখেতে অসমক দ্বিখণ্ডিত কৰি কমতাপুৰ ৰাজ্য নিদিয়া বুলি তেখেতে মন্তব্য কৰিছিল। আমি আচলতে কমতাপুৰ ৰাজ্য আমি অসম দ্বিখণ্ডিত কৰি আমি বিচৰা নাই। আমাৰ পূৰ্বৰ যি কমতাপুৰ ৰাজ্য আছিল সেই ৰাজ্যহে বিচাৰিছোঁ। গতিকে আমি জুবিন গাৰ্গক সকীয়াই দিব বিচাৰিছোঁ। এনেধৰণৰ বক্তব্য যেন পুনৰাবৃত্তি তেখেতে নকৰে। চৰকাৰী ঘৰ পোৱা সকলেও হ'ব পাৰে গ্ৰেপ্তাৰ। PMGAY ঘৰ পোৱা সকলৰ বাবে আহি পৰিছে এক খবৰ। চৰকাৰী ঘৰ পোৱা সকলেও ঘৰ হ'ব পাৰে গ্ৰেপ্তাৰ। আপুনি যদি চৰকাৰী ঘৰৰ টকা পাই ঘৰৰ কাম কৰা নাই, আপোনাৰ ওপৰত লোৱা হ'ব আইনী ব্যৱস্থা। 31 মাৰ্চৰ ভিতৰত ঘৰৰ কাম নকৰিলে আপুনি সুদসহ টকা ঘূৰাই দিব লাগিব, নহ'লে আপোনাৰ ওপৰত লোৱা হ'ব আইনী প্ৰক্ৰিয়া। আপুনি যাব লগা হ'ব পাৰে জেললৈ। অসম চৰকাৰৰ চৰকাৰী বিষয়াই পঞ্চায়তে গৈ কৰি আছে বিশেষ সজাগতা সভা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হিমন্ত চৰকাৰে চলাব বুলডোজাৰ। হয়, উচ্ছেদৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ। বনাঞ্চল বেদখল কোনো পধ্যে মানি লোৱা নহ'ব। এইবাৰ উচ্ছেদ চলিব ওৰাঙত। ওৰাঙৰ সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণ বেদখলমুক্ত কৰা হ'ব। গোৱালপাৰা সোণাই ৰূপাই অভয়াৰণ্যতো চলিব বুলডোজাৰ। এইবাৰ টাৰ্গেটত কৰিমগঞ্জ, বঙাইগাঁও আৰু কোকৰাঝাৰ।
কোনো সংখ্যাগুৰু সংখ্যালঘু বুলি কথা নাই। মাটি বেদখল কৰিলেই চলিব উচ্ছেদ। ভূমিহীন খিলঞ্জীয়াক দিয়া হ'ব সংস্থাপন। ভূমিৰ ব্যৱস্থা কৰা হ'ব, কিন্তু সংৰক্ষিত বনাঞ্চলত থাকিব নোৱাৰিব। অসমত ইয়াতকৈ ডাঙৰ উচ্ছেদ আহি আছে। মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰাহুল গান্ধী। মোদীৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰাহুল গান্ধী। সংখ্যালঘু নাগৰিকক মোদীয়ে দ্বিতীয় শ্ৰেণীৰ বুলি ভাবে। সন্মুখত ভাৰতীয় মুছলমান, শিখ আৰু জৈন ব্যক্তি বহি আছে। তেওঁলোক সকলো ভাৰতীয়, কিন্তু মোদীয়ে সেইদৰে নাভাবে। মোদীয়ে তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে। এই কথা ৰাহুল গান্ধীৰ। মই মোদীৰ সৈতে একমত নহয়। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ, ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিওঁ।